Hello viewers, Assalamualaikum and Namaskar. মই আজি আপোনালোকৰ বাবে লৈ আহিছোঁ মছলা পনীৰ কাৰীৰ ৰেচিপি। আমি ঘৰতে অতি সহজে আৰু সিম্পলৰে কেনেদৰে মছলা পনীৰ কাৰী বনাব পাৰি ইয়াৰ বাবে আপোনালোকে মোৰ ভিডিঅটো একো মিছ নকৰাকৈ শেষলৈ চাই থাকক। তেতিয়াহ'লে আহক ভিডিঅটোলৈ আগবাঢ়ো। মছলা পনীৰ কাৰী বনোৱাৰ বাবে মই আগতীয়াকৈ বস্তুবোৰ ৰেডি কৰি লৈছোঁ। 300 গ্ৰাম মান মই পনীৰ লৈ লৈছোঁ। দুটা ডাঙৰ সাইজৰ বিলাহী পেষ্ট বনাই লৈছোঁ। দুটা ডাঙৰ সাইজৰ পিয়াজ পেষ্ট বনাই লৈছোঁ। আদা নহৰু পেষ্ট বনাই লৈছোঁ। 4-5টা কেঁচা জলকীয়া লৈ লৈছোঁ। এলাইচি লৈ লৈছোঁ 4টা। শুকান জ্বালা 2টা লৈ লৈছোঁ। তেজপাত 2 খিলা লৈ লৈছোঁ। গোটা জিৰা, নিমখ, হালধি গুড়ি, জলকীয়া গুড়ি আৰু জিৰা ধনিয়া গুড়ি লৈ লৈছোঁ। গেছটো অন কৰি কেৰাহী এখন দি দিছোঁ। কেৰাহীখন গৰম হৈ গৈছে, অইল দি দিছোঁ। মই ৰিফাইন অইল ইউজ কৰিছোঁ, আপোনালোকে যিকোনো অইল ইউজ কৰিব পাৰে। তেলখিনি গৰম হৈ গৈছে, এতিয়া মই ইয়াতে হাফ চামুচ নিমখ দি আছোঁ, দেখিব পাৰিছে। হালধি গুড়ি এড কৰিম, অলপমান হালধি গুড়ি দি দিছোঁ কালাৰটো ভাল হোৱাৰ বাবে। দেখিব মই ল'ত ৰাখিছোঁ। 1 মিনিটৰ বাবে মই পনীৰখিনি ভাজি ল'ম। 1 মিনিট হৈ গ'ল মোৰ, চাব পাৰিছে কালাৰটো চেঞ্জ হৈছে অলপমান। এতিয়া মই উঠুৱাই ল'ম। এতিয়া মই ইয়াত তেজপাত, শুকান জ্বলা 2টা আৰু এলাচিখিনি দি দিছোঁ আৰু লগতে জিৰা দি দিছোঁ, গোটা জিৰা। তিনি ছেকেণ্ডৰ বাবে এইখিনি মই অলপমান ভাজি ল'ম। গেছৰ ফ্লেমটো ল'ত ৰাখিব, লৰাই দিব। এতিয়া মই পেষ্ট বনাই ৰখা পিঁয়াজখিনি দি দিছোঁ, সাৱধানে দি দিব। গেছৰ ফ্লেমটো মিডিয়াম কৰি দিব। এইখিনি মোৰ 50% ভজা হৈ গৈছে। এতিয়া মই আদা নহৰু পেষ্টখিনি দি দিছোঁ। এইখিনি আকৌ অলপমান ভাজি ল'ম। পিঁয়াজ হৈ গ'ল, এতিয়া মই বিলাহী পেষ্ট বনাই ৰখাখিনি দি দিছোঁ। এতিয়া মই মছলাখিনি দি দিছোঁ। নিমখ দিছোঁ মই এচামুচ দিছোঁ, সোৱাদ অনুসাৰে দি দিব আপোনালোকে। হালধি গুড়ি দিছোঁ এচামুচ, জলকীয়া গুড়ি দিছোঁ এচামুচ আৰু জিৰা ধনিয়া গুড়ি হাফ চামুচ দিছোঁ। ভালদৰে মিক্সিং কৰি দিছোঁ। বিলাহী তেলটো এৰি দিয়ালৈকে মই বিলাহীখিনি ভালদৰে ল' ফ্লেমত ভাজি ল'ম। ঢাকনি এখনেৰে ঢাকি দিছোঁ। মোৰ একেবাৰে ৰেডি হৈ পৰিছে, চাব পাৰিছে তেলটো এৰি দিছে। এতিয়া মই ইয়াতে অলপমান চেনি দি দিছোঁ, হাফ চামুচ দিছোঁ মই। 10 ছেকেণ্ডমান আকৌ ভাজি ল'ম ভালদৰে। এতিয়া কেইটা দি দিছোঁ, পানী দি দিছোঁ। গ্ৰেভি অনুযায়ী আপোনালোকে পানী দি দিব, মই পানী দি দিছোঁ। মই গাঢ়কৈ ৰাখিম সেইবাবে মই অলপকৈ পানী দিছোঁ। হাফ চামুচ গৰম মছলা গুড়ি দি দিছোঁ। লৰাই দিম ভালদৰে। এতিয়া মই ৰখা পনীৰখিনি ইয়াতে দি দিছোঁ। 5 মিনিটৰ বাবে ঢাকি ৰাখি দিম। গেছৰ ফ্লেমটো মিডিয়াম টু হাই ৰাখিব।
5 মিনিট মোৰ হৈ গ'ল এতিয়া ঢাকনিখন গুচুৱাই দিছোঁ এয়া মোৰ পনীৰ ৰেডি হৈ গ'ল একেবাৰে গেছটো অফ কৰি দিছোঁ মোৰ হৈ গ'ল গেছটো অফ কৰি দিলোঁ এতিয়া 2 মিনিটৰ বাবে আকৌ মই ঢাকি ৰাখি দিম 2 মিনিট পিছত মই সাৰ্ভ কৰিম এয়া মোৰ মছলা পনীৰ কাৰী একেবাৰে ৰেডি হৈ গ'ল চাব পাৰিছে ধুনীয়া এটা কালাৰ আহিছে এনেদৰে বনালে হোটেল বা ৰেষ্টুৰেণ্টৰ দৰে টেষ্টফুল হয় আপোনালোকে মোৰ পনীৰ ৰেচিপিটো চাই মোৰ ভিডিঅ'টো চাই কেনে পালে কমেণ্ট সেকশ্যনত কমেণ্ট কৰি পেলাই জনাব লগতে লাইক এটা কৰিব শ্বেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব তেতিয়াহ'লে যেতিয়া মোৰ নেক্সট ভিডিঅ' আহে আপোনালোকে মোৰ ভিডিঅ'ৰ নটিফিকেশ্যনটো আগতীয়াকৈ পাই যাব তেতিয়াহ'লে আজিলৈ আহিছোঁ থেংক ইউ so much and bye bye